হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। বন্ধুসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ ভিডিঅ'টো বিশেষ বুলি কোৱাৰ এইটোৱেই কাৰণ যে আজি আমি আপোনালোকক জনাম অসমৰ কেইগৰাকীমান জনপ্ৰিয় কণ্ঠশিল্পীৰ বিষয়ে। তেওঁলোকে এখন মঞ্চত গীত পৰিৱেশন কৰি কিমান টকা উপাৰ্জন কৰে, এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বলক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, যদি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বলক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ ওলাইছোঁ দীক্ষু শৰ্মাৰ বিষয়ে। দীক্ষু শৰ্মাই এখন মঞ্চত গীত পৰিৱেশন কৰি 2 পৰা 3 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ দীপলিনা ডেকাৰ বিষয়ে। দীপলিনা ডেকাই এখন মঞ্চত গীত পৰিৱেশন কৰি এপ্ৰক্স 3 পৰা 5 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ অন্য এজন জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ বিষয়ে। মণ্টুমণি শইকীয়াই এখন মঞ্চত গীত পৰিৱেশন কৰি এপ্ৰক্স 3 পৰা 4 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ আচুৰ্য বৰপাত্ৰৰ বিষয়ে। আচুৰ্য বৰপাত্ৰই এখন মঞ্চত গীত পৰিৱেশন কৰি 4 পৰা 5 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ ভৃগু কাশ্যপৰ বিষয়ে। ভৃগু কাশ্যপে এখন মঞ্চত গীত পৰিৱেশন কৰি 4 পৰা 5 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ প্ৰিয়ংকা ভৰালীৰ বিষয়ে। প্ৰিয়ংকা ভৰালীয়ে এখন মঞ্চত গীত পৰিৱেশন কৰি এপ্ৰক্স 3 পৰা 5 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ অন্য এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাৰ বিষয়ে। জুবলি বৰুৱাই এখন মঞ্চত গীত পৰিৱেশন কৰি 4 পৰা 6 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ হানি সিং ৰূপে খ্যাত কুসুম কৈলাশৰ বিষয়ে। কুসুম কৈলাশে এখন মঞ্চত গীত পৰিৱেশন কৰি 4 পৰা 5 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ অন্য এগৰাকী মোহময়ী জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ বিষয়ে। তেওঁ এখন মঞ্চত গীত পৰিৱেশন কৰি এপ্ৰক্স 3 পৰা 5 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ অন্য এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগৰ বিষয়ে। নীলাক্ষী নেওগে এখন মঞ্চত গীত পৰিৱেশন কৰি এপ্ৰক্স 3 পৰা 4 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ অন্য এজন জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ দাসৰ বিষয়ে। নীলাকাশ দাসে এখন মঞ্চত গীত পৰিৱেশন কৰি এপ্ৰক্স 5 পৰা 6 লাখ টকাৰ ভিতৰত লাভ কৰে। এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপনৰ বিষয়ে। পাপনে এখন মঞ্চত গীত পৰিৱেশন কৰি 10 পৰা 12 লাখ টকাৰ ভিতৰত লাভ কৰে। আৰু এইবাৰ ক'বলৈ ওলাইছোঁ অসমৰ হাৰ্টথ্ৰব, অসমবাসী ৰাইজৰ আৱেগ, অসমৰ কিং ৰূপে খ্যাত জুবিন গাৰ্গৰ বিষয়ে। আৰু জুবিন গাৰ্গে এখন মঞ্চত গীত পৰিৱেশন কৰি এপ্ৰক্স 8 পৰা 10 লাখ টকাৰ ভিতৰত লাভ কৰে। বন্ধুসকল, এইখিনিতে আপোনালোকক আমি জনাই থওঁ যে আমি লাভ কৰা এই তথ্যসমূহ ছ'চিয়েল মিডিয়াৰ পৰা লাভ কৰিছোঁ, যিবোৰ কিছু ক্ষেত্ৰত গ্ৰহণযোগ্য নহ'বও পাৰে। তাৰ বাবে আমি আপোনাৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। আমি যিবোৰ তথ্য লাভ কৰিছোঁ সেইবোৰ তথ্যৰ ওপৰতেই আমি এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। আৰু তোমালোকে এই কেইগৰাকী কণ্ঠশিল্পীৰ ভিতৰত কোন কেইগৰাকী কণ্ঠশিল্পীৰ গীত শুনি বেছিকৈ ভাল পোৱা তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবাচোন। লগতে জুবিন দাক ভাল পোৱা সকলে ভিডিঅ'টো এটা লাইক কৰি তলৰ কমেণ্ট বক্সত জয় জুবিন দা বুলি এটা কমেণ্ট লিখিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।